গুড মৰ্ণিং BTC ৰাইজ। আজি 2:30টাৰ পিছত পুনৰ হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ অহাটো আপোনালোকে দেখিবলৈ পাব। আপোনালোকে ইমান হাহাকাৰ হ'ব নালাগে। হাগ্ৰামা মহিলাৰী চৰকাৰ আহিলে আমাৰ কৰিব লগা বহুত কাম আছে। কাৰো ওপৰত বেয়া হিংসা ভাৱ ল'ব নালাগে। আমি বহুত কষ্ট কৰি আহিলোঁ, এই কষ্টৰ ফলটো আমি পাবলৈ গৈ আছে। তাৰ কাৰণে আপোনালোকে মাত্ৰ অপেক্ষা কৰক। 2:30টাৰ পিছত সম্পূৰ্ণ হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰৰ প্ৰক্ৰিয়াটো হৈ যাব। আমি ফুৰিলোঁ বহুত জাগাত, ঘৰত থাকি আমি এইবোৰ গণনা কৰা নাই। আমি বহুত সমষ্টিত ফুৰি পেলাই গম পালোঁ কোনটো সমষ্টিত কোনে হাৰিব, আমি সব গম পাওঁ। বহুত মিটিং কৰিলোঁ, এদিন নহয় দুইদিন নহয়, এটা সমষ্টিত 3 দিন 4 দিন আমি থাকিলোঁ। বহুত মিটিং কৰিলোঁ, ৰাইজৰ মাজত আমি যাব পাৰিলোঁ। সব পজিটিভলি আমি ৰাইজৰ সঁহাৰি পাই আছোঁ। তাৰ কাৰণে আপোনালোকে এগেইনষ্ট পাৰ্টি হওক, বিৰোধী পাৰ্টি হওক, কাৰো ওপৰত কোনো হিংসা ভাৱ ল'ব নালাগে। সেইটো ইলেকশ্যন হয়, আমি চৰকাৰ কৰিব লাগে, কাম কৰিব লাগে। এতিয়া আমি এটা ঠাইলৈ গৈ আছোঁ, আপোনালোকক দেখাই দি আছোঁ যে আমি কেনেকুৱা চৰকাৰ আনিব আৰু ৰাইজৰ কাৰণে কি ভাল কাম কৰিব আপোনালোকে নিশ্চয় দেখা পাব। পুনৰ হাগ্ৰামা মহিলাৰী চৰকাৰ বা নাংগলৰ চৰকাৰ যিহেতু আহিল, ইতিমধ্যে আহি গ'ল। আপোনালোকে বাছ টাইম আৰু সময় আপোনালোকে অপেক্ষা কৰক। আপোনালোকে ভালে ভালে থাকক। অলপ পিছত আপোনালোকৰ মাজত আহি আছোঁ। থেংক ইউ।